ডেট আজি হৈ গ'ল 6 এপ্ৰিল, সময় এতিয়া 6:48 হৈছে। আমি আজি ছানডেৰ কাৰণে এটা লাৰ্ণিং ভিডিঅ' লৈ আহিছোঁ আৰু বিগিনাৰ ট্ৰেডাৰৰ কাৰণে। বিগিনাৰ ট্ৰেডাৰনো ইমান লছ কিয় হয় সেই বিষয়ে আজি ভিডিঅ'টো বুজাম। যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিম। ফাৰ্ষ্টতে আমি জানিব লাগিব, ধৰক আপোনাৰ বিগিনাৰ ট্ৰেডাৰ এজনৰ মানে মাৰ্কেট শিকিব আহিলে কেপিটেল কিমান, খুব বেছি 10,000 লৈ যদি আপুনি শিকিব আহিছে ষ্টক মাৰ্কেট ডাইৰেক্ট আহি যদি আপুনি অপশ্যন কৰে, অপশ্যন এটা লট ল'বৰ কাৰণে আজিকালি নিফটি এটা যদি লট লয় আপুনি কিমান টকা লাগে, লছ কিয় বেছি হয়? 8,000 টকাত 75 কোৱাণ্টিটি পাই যায় আৰু এদিনত অপশ্যনে কিমান মুভ কৰে সেইটো চাব। লছ কিয় বেছি হয় মই আজি ভিডিঅ'টো বুজাই আছোঁ। এদিনত মুভ হৈ দেখিছে কিমান পইণ্ট, 106 পইণ্ট। 106 পইণ্ট যদি আপুনি ধৰক এইটো লেভেলত বাই কৰিছিলে, এই লেভেলটোত যদি আপুনি বাই কৰিছিলে, ধৰক আপুনি 190 টকাত আপুনি বাই কৰিছিলে আৰু SL ৰাখিছিলে আপোনাৰ। আৰু বিগিনাৰ ট্ৰেডাৰৰ ভুল কিহত হয় মই সেইটো কৈ আছোঁ। ধৰক আপুনি SL এইটো লেভেলত ৰাখিছিলে আৰু ষ্টপ লছটো আপুনি লগোৱা নাছিলে, ঠিক আছে। ষ্টপ লছটো আপুনি লগোৱা নাছিলে আৰু ৰাখিছিলে কিমান পইণ্ট, 30 পইণ্ট SL ৰাখিছিলে। 30 পইণ্ট মানে SL কিমান হৈ গ'ল আপুনি এইফালে যদি আমি চাওঁ, 30 পইণ্ট ইনটু 75 কোৱাণ্টিটি ইজুকেল হ'ব 2500 টকা। এটা ট্ৰেডত আপুনি 2500 টকা লছ ল'ব পাৰে নেকি? 10,000 টকাত যদি আপুনি 2500 টকা লছ লয়, আপোনাৰ টোটেল কেপিটেলৰ পৰা আপোনাৰ কিমান 20% গুচি গ'ল, ঠিক আছে। যদি আপুনি সেইটো পইচা আপুনি যদি ষ্টকত বাই কৰিলেহেঁতেন, ষ্টকত আপুনি 10,000 টকাত কিমান কোৱাণ্টিটি পাব? ধৰক টাটা মটৰ্ছৰ এটা শ্বেয়াৰ দাম 613 টকা চলি আছে। যদি আপুনি 10,000 টকা গোটেই ইউজ কৰিবলৈ যায়, আপুনি কিমান কোৱাণ্টিটি পাব সেইটো চাব। ৰিস্ক ৰিৱৰ্ড কেনেকৈ আমি মেনেজ কৰিব লাগে। 100 কোৱাণ্টিটি আপুনি নাপায়, 70 মান কোৱাণ্টিটি পাই যাব আপুনি। 70 কোৱাণ্টিটি আপুনি পাই গ'ল, 70 কোৱাণ্টিটি আপুনি এইডোখৰত বাই কৰিলে জানো, এই লেভেলটোত আপুনি 70 কোৱাণ্টিটি সেই একেটা লেভেলত 70 কোৱাণ্টিটি বাই কৰিলে আৰু আপোনাৰ ৰিস্ক আছিলে 6 টকা 40 পইচা। আৰু দিনটো যদি আপুনি ৱেইট কৰে, দিনটোতো কিমান 11 টকা গ'ল। 11 টকা গ'লেও আপোনাৰ 60টা কোৱাণ্টিটি 660 টকা গ'ল। আৰু এইফালে আপোনাৰ কিমান লছ হৈ গ'ল, এইফালে আপোনাৰ 2,000 টকা। 660 টকা মানে 10,000 টকাত কিমান 6%, 6.6% আপোনাৰ এইফালে লছ হ'ল। দেখিলে অপশ্যন আৰু ষ্টকত কিয় ট্ৰেড কৰিব লাগে। ষ্টকত আমি বিগিনাৰ ট্ৰেডাৰ এজনে লাহে লাহে অপশ্যনত আহিব লাগে, কিন্তু ফাৰ্ষ্টতে আপুনি ট্ৰেড কৰিলে সদায় ষ্টকত ট্ৰেড কৰিব লাগে, তেতিয়া আপোনাৰ ৰিস্ক ৰিৱৰ্ডটো মেনেজ কৰাত সুবিধা হয়। আৰু ডাইৰেক্ট যদি এই অপশ্যনত ট্ৰেড কৰে লছটো বহুত বেছি হৈ যায় আৰু লাষ্টত কি হয়গৈ, আপোনাৰ শিকা মাইণ্ডছেটটো নাথাকে, শিকিবলৈ নোৱাৰেগৈ। আৰু যেতিয়া লছ হ'ব মাইণ্ডত অকল এটাই আহি থাকিব। আমি এইটো ভুল বহুতবাৰ কৰিলোঁ আৰু সেইটো কাৰণে মই কৈ আছোঁ ভিডিঅ'টো। আমি ইউটিউবাৰ নহয়, বুজোৱাত অকণমান খেলি মেলি হ'ব পাৰে, কিন্তু ডাইৰেক্ট আহি অপশ্যনত কেতিয়াও ট্ৰেড কৰিব নালাগে। যেতিয়া আপোনাৰ মাইণ্ডছেট বনি যাব, 2 বছৰ বা 1 বছৰ আপুনি যদি ষ্টকত ট্ৰেড কৰি লয়, ট্ৰেড কৰাৰ পিছত আপুনি নিজৰ ছেটআপ এটাও বনিলে, ছেটআপটো বনাৰ পিছত আপুনি যদি অপশ্যনত ট্ৰেড কৰে লাহে লাহে এটা লট লৈ, তেতিয়া লাহে লাহে মাইণ্ডছেট আৰু প্ৰাইচ একশ্যনটো লাহে লাহে যেতিয়া বুজি পাব, ডাইৰেক্ট SLটো আপুনি ছিষ্টেমত লগাই ৰাখিব, তেতিয়া আপোনাৰ ৰিস্ক ৰিৱৰ্ডটো মেনেজ হ'ব আৰু শিকাত গুৰুত্ব দিব পাৰিব, ঠিক আছে।